আছিলা কাষতে মোলৈ চাই চাই তেতিয়াতো নিচিনিলো তুমি মোৰ কোন। সুৰেশ ৱাডকাৰ ইত্যাদিও গীত গাইছে, আমি তেখেতক আমাৰ মাজত পাই আনন্দিত হৈছোঁ। জয়তে আপোনালোকলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। এনেকুৱা এটা মুহূৰ্তত ইমান সুন্দৰ এটা সন্ধিয়াত এটি সুন্দৰ পৰিৱেশৰ মাজত মই নিজকে থাকিবলৈ পাই অতি আনন্দিত হৈছোঁ। আৰু সুদূৰ ডিব্ৰুগড়ৰ পৰা এই শিৱানী ভণ্টিৰ এইজনী অকণমানিতে পোৱা তাই ক'লে এনেকুৱা কথা, আমি গীতটো কালি ফোন কৰিছে, এনেকৈ গীতটো কালিলৈ উন্মোচন কৰিম। আৰু তেখেতৰ স্বামী আৰু মোৰ মৰমৰ ভাইটি, মোৰ বন্ধু, এগৰাকী ভাল মিউজিক এৰেঞ্জাৰ। ইমানেই ধুনীয়া লাগিছে, মোৰ আচলতে গীতটো তাৰ তুলনাত একোৱেই হোৱা নাই, সঁচাকৈ কৈছোঁ। মিউজিক এৰেঞ্জাৰ তেওঁ সমানে এজন শিল্পী হ'ব লাগিব যে গীতৰ মুডটোক তেওঁ মিউজিকৰ মাজেৰে ৰিফ্লেক্ট কৰিব পাৰিব লাগিব, আৰু এই গীতটোত ৰিফ্লেক্ট কৰিব পাৰিছে বুলি আমি অনুভৱ কৰিছোঁ। প্ৰেৰণা আচলতে ৰঞ্জিত কোঁৱৰ ডাঙৰীয়া সদায় আৰম্ভ থাকে। ৰঞ্জিতাৰ কাৰণে এটা হাত চাপৰি সকলোৰে পৰা বিচাৰিছোঁ। আৰু মই শিৱানী ফুকন বাইদেউ গীত পৰিৱেশনৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। গীতটোত আৰু এজন শিল্পী আছে।
কেতিয়াও এনেকৈ ওলাই অহা নাছিলোঁ মঞ্চলৈ, তো মোক এনেকৈ ওলাই অহাৰ ক্ষেত্ৰত শিৱানী বাইদেউ আৰু ধ্ৰুৱজ্যোতি বৰুৱাৰ পুৰা ভূমিকা আছে, পুৰা 100% ভূমিকা আছে। তেওঁলোকৰ কাৰণে হয়তো মই আজি আপোনালোকৰ লগত এনেকৈ মঞ্চত উঠিবলৈ হয়তো সক্ষম হৈছোঁ। বিহুতে দেখিছিলো তোমাকে মনৰ তো কিবা শিৱানীৰ কণ্ঠত গীতটিয়ে সুন্দৰকৈ প্ৰাণ পাই উঠিছে। গীতৰ কথা, তেখেতৰ মনৰ অনুভৱ শিৱানীৰ কণ্ঠত জীপাল হৈ উঠিছে। আৰু সুৰকাৰজন, তেখেতে গীতটিৰ কথাৰ লগত সুৰৰ সংযোজন ইমান সুন্দৰকৈ কৰিছে, আমাৰ অন্তৰ চুই গৈছে। অভিনয়ৰ কথা, অনিন্দিতাৰ অভিনয়ৰ কথা সকলোৱে ক'লে। অনিন্দিতা মোৰ পুত্ৰৰ সৈতে একেলগে পঢ়া, তাইকো সৰুৰ পৰা জানো। আৰু এই গীতৰ আঁৰৰ মূল ব্যক্তি শিৱানীৰ গানটো আজি বহুত দিনৰ পৰাই শুনিয়ে আছোঁ। খুব এক সুন্দৰ মুহূৰ্তত আমি এটি গীত উপভোগ কৰিছোঁ আৰু এই গীতটি ইতিমধ্যে শুভমুক্তি লাভ কৰিছে। ৰিয়া মাহাও কিছুদিন পূৰ্বে তেখেতেও এটি অডিঅ' ভিডিঅ' গীত ইতিমধ্যে মুকলি কৰিছে, সন্মুখলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। কস্তুৰী শইকীয়া আমাৰ মাজত আছে। কিছুদিন পূৰ্বে ধ্ৰুৱদাই মুকলি কৰা এটি গীতত সুন্দৰ অভিনয় কৰিছিল। আৰু আজি আমাৰ ইতিমধ্যে সকলোৱে গীতটি দেখিলেই। অনিন্দিতা, তেখেতকো সন্মুখলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। গতিকে তিনিগৰাকীক মই চিনাকি কৰাই দিছোঁ। ভৱিষ্যতে তেওঁলোকৰ পৰা আমি আৰু আশা কৰিছোঁ।